নমস্কাৰ বন্ধু-বান্ধৱীসকল টিপ ডিছক্ৰাইবছ ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল মই যোৱা এসপ্তাহ ধৰি কোনো ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ মোৰ ঘৰুৱা ব্যস্ততাৰ বাবে। তাৰ বাবে মই দুঃখিত, কিন্তু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সাম্প্ৰতিক সময়ৰ কাৰেণ্ট এফেয়াৰ্ছৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিকেইটা নিঃসন্দেহে আহিবলগীয়া যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। চ' বন্ধু-বান্ধৱীসকল ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু মই অনুৰোধ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাওক। আৰু লগতে অনুৰোধ থাকিল যে কোনোবা যদি আমাৰ চেনেললৈ আজি নতুনকৈ আহিছে তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ আগন্তুক ভিডিঅ'বোৰ পোনপটীয়াকৈ পাই থাকিবলৈ। আৰু লগতে বন্ধু-বান্ধৱীসকল এটা কথা মই জনাব বিচাৰিছোঁ যে আজিৰ ভিডিঅ'টোৰ যদি PDF ফাইলটো কোনোবাক লাগে তেন্তে প্লিজ আমাৰ টেলিগ্ৰাম চেনেললৈ গৈ পেলাই PDF ফাইলটো কালেক্ট কৰিব পাৰিব। আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' বলক পৰম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু-বান্ধৱীসকল আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো লৈ ইণ্ডিয়াছ এণ্ড আছামছ ফাৰ্ষ্ট মাল্টি মডেল লজিষ্টিক পাৰ্ক উইল বি ছেট আপ এট। চ' সুধিছে যে ভাৰতৰ প্ৰথম তথা অসমৰো প্ৰথম মাল্টি মডেল লজিষ্টিক পাৰ্কখন ক'ত বনোৱা হ'ব। অপশ্যনবোৰ হ'ল অপশ্যন এ গোৱালপাৰা, অপশ্যন বি জয়ীঘোপা, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি ধুবুৰী। চ' ভাৰতৰ ভিতৰতে প্ৰথম মাল্টি মডেল লজিষ্টিক পাৰ্কখন ক'ত বনোৱা হ'ব বন্ধু-বান্ধৱীসকল? অপশ্যন বি জয়ীঘোপা। ঠিক আছে। কুৱেশ্যন নম্বৰ 2 লৈ আগবাঢ়িছোঁ। আছামছ মাল্টি মডেল লজিষ্টিক পাৰ্ক প্ৰজেক্ট উইল বি কনষ্ট্ৰাক্টেড আণ্ডাৰ। চ' বন্ধু-বান্ধৱীসকল আমাৰ যিখন অসমৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক বনোৱা হ'ব সেইখন আচলতে কি প্ৰজেক্টৰ অন্তৰ্গত বনোৱা হ'ব? অপশ্যনবোৰ হৈছে অপশ্যন এ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন, অপশ্যন বি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া, অপশ্যন চি ভাৰতমালা পৰিযোজনা, অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ আৰ্বান লিভলিহুড মিছন। চ' কোনটো প্ৰজেক্টৰ অন্তৰ্গত আমাৰ এই মাল্টি মডেল লজিষ্টিক পাৰ্কখন বনোৱা হ'ব? অপশ্যন চি ভাৰতমালা পৰিযোজনা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব বন্ধু-বান্ধৱীসকল। কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়িছোঁ। ৰূপসী এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। চ' সুধিছে যে অসমৰ কোনখন জিলাত ৰূপসী বিমানবন্দৰখন অৱস্থিত? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি ধুবুৰী, অপশ্যন চি কোকৰাঝাৰ, অপশ্যন ডি ধুবুৰী এণ্ড কোকৰাঝাৰ। চ' ৰূপসী বিমানবন্দৰখন অসমৰ কোনখন জিলাত অৱস্থিত? কাৰেক্ট এনচাৰ অপশ্যন ডি ধুবুৰী আৰু কোকৰাঝাৰ জিলাত। ঠিক আছে, ধুবুৰী আৰু কোকৰাঝাৰ দুইখন জিলাই একচুৱেলি সেই বিমানবন্দৰখনত পৰে। ঠিক আছে। কুৱেশ্যন নম্বৰ 4 লৈ আগবাঢ়িছোঁ। অফ কলং ৰিভাৰ প্ৰজেক্ট উইল বি হেণ্ডেলড বাই হুইচ অৰ্গেনাইজেশ্যন। চ' সুধিছে যে কলং নদী পুনৰ উজ্জীৱিত কৰি তোলা প্ৰজেক্টটো আচলতে কোনখন সংস্থাই পৰিচালনা কৰিব? অপশ্যন এ ৱাপকছ, অপশ্যন বি ইনলেণ্ড ৱাটাৰ এণ্ড ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, অপশ্যন চি গুৱাহাটী মেট্ৰপলিটন অথৰিটি, অপশ্যন ডি নান অফ দি এবভ। চ' কলং নদী পুনৰ উজ্জীৱিত কৰি তোলা প্ৰজেক্টটো আচলতে কোনখন সংস্থাই পৰিচালনা কৰিব? ৱাপকছ। ঠিক আছে। কুৱেশ্যন নম্বৰ 5 লৈ আগবাঢ়িছোঁ। সতৰ্ক ভাৰত সমৃদ্ধ ভাৰত ইজ দ্য থিম অফ। চ' সতৰ্ক ভাৰত সমৃদ্ধ ভাৰত আচলতে কিহৰ থিম হয়? ঠিক আছে। অপশ্যন এ ভিজিলেন্স এৱেৰনেছ উইক, অপশ্যন বি ৱৰ্ল্ড অটিজিম ডে, অপশ্যন চি ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়লেন্স হ'ব লাগিছিলে এইটো, অপশ্যন ডি ৱৰ্ল্ড হাৰ্ট ডে। চ' সতৰ্ক ভাৰত সমৃদ্ধ ভাৰত আচলতে কিহৰ থিম হয় বন্ধু-বান্ধৱীসকল? অপশ্যন এ ভিজিলেন্স এৱেৰনেছ উইকৰ। ঠিক আছে। কুৱেশ্যন নম্বৰ 6 লৈ আগবাঢ়িছোঁ। একৰ্ডিং টু সামুদায়িক শৌচালয় অভিযান স্বচ্ছ ভাৰত এৱাৰ্ডছ 2022 বেষ্ট গ্ৰাম পঞ্চায়ত ৱাজ এৱাৰ্ডেড টু। চ' সুধিছে যে সামুদায়িক শৌচালয় অভিযানৰ অন্তৰ্গত স্বচ্ছ ভাৰত বঁটা আচলতে কোন দুখন বেষ্ট গাঁও পঞ্চায়তক দিয়া হৈছিলে? ঠিক আছে। অপশ্যনবোৰ দি আছে। অপশ্যন এ বৰিগাঁও এণ্ড বঙাইগাঁও পঞ্চায়ত, অপশ্যন বি কাকৈজানা এণ্ড নৰ্থ শালমৰা পঞ্চায়ত, অপশ্যন চি চকাপাৰা এণ্ড বঙাইগাঁও পঞ্চায়ত, অপশ্যন ডি নান অফ দ্য এবভ। চ' সামুদায়িক শৌচালয় অভিযানৰ অন্তৰ্গত স্বচ্ছ ভাৰত অভিযানৰ 2020 বঁটা কোন দুখন গাঁও পঞ্চায়তে লাভ কৰিছে? বেষ্ট গাঁও পঞ্চায়ত। অপশ্যন এ বৰিগাঁও আৰু বঙাইগাঁও গাঁও পঞ্চায়ত। ঠিক আছে। কুৱেশ্যন নম্বৰ 7 লৈ আগবাঢ়িছোঁ। নৰেন্দ্ৰ দেৱ শাস্ত্ৰী এৱাৰ্ড উইল বি এৱাৰ্ডেড টু। চ' সুধিছে যে নৰেন্দ্ৰ দেৱ শাস্ত্ৰী বঁটা কাক দিয়া হ'ব? এতিয়ালৈকে দিয়া হোৱা নাই, কিন্তু এনাউন্স কৰিছে। চ' কাক দিয়া হ'ব?
অপশন এ অনুৰাধা শৰ্মা পূজাৰী, অপশন বি ডক্টৰ স্বাধীনতা মহন্ত, অপশন সি ৰীতা চৌধুৰী, অপশন ডি শ্ৰুতিমালা দুৱৰা। সো কাৰেক্ট আনসাৰ কি হ'ব? অপশন বি ডক্টৰ স্বাধীনতা মহন্তক এই বঁটাটো আগবঢ়োৱা হ'ব। ঠিক আছে। কুৱেশ্যন নম্বৰ 8 লৈ আগবাঢ়িছোঁ। হুইচ ষ্টেট অফ ইণ্ডিয়া won the Center's National Water Award? সো আমাৰ চেন্ট্ৰেল নেশ্যনেল ৱাটাৰ এৱাৰ্ড কোনখন ষ্টেটে কোনখন ৰাজ্যই লাভ কৰিছে? অপশ্যন এ ঝাৰখণ্ড, অপশ্যন বি ছত্তীশগড়, অপশ্যন চি আছাম, অপশ্যন ডি মধ্যপ্ৰদেশ। সো কোনখন ষ্টেটে লাভ কৰিছে চেন্ট্ৰেল নেশ্যনেল ৱাটাৰ এৱাৰ্ড? অপশ্যন বি ছত্তীশগড়। ঠিক আছে। কুৱেশ্যন নম্বৰ 9 লৈ আগবাঢ়িছোঁ। ইণ্ডিয়া পোষ্ট এণ্ড US পষ্টেল ছাৰ্ভিচেছ, US মানে ইউনাইটেড ষ্টেটছ পষ্টেল ছাৰ্ভিচেছ চাইন্ড এগ্ৰিমেণ্ট অন। চ' ৰিচেণ্টলি বন্ধু বান্ধৱীসকল আমাৰ ইণ্ডিয়ান পষ্টেল ছাৰ্ভিচ আৰু ইউনাইটেড ষ্টেটছ পষ্টেল ছাৰ্ভিচৰ মাজত কেইটামান এগ্ৰিমেণ্ট চাইন হৈছে। চ' আচলতে সেই এগ্ৰিমেণ্টখন কিহৰ ভিত্তিত কিহৰ ওপৰত চাইন হৈছে? অপশ্যন এ ডাটা ট্ৰেন্সফাৰ, অপশ্যন বি ট্ৰেন্সফাৰ অফ টেকনলজি, অপশ্যন চি ইলেক্ট্ৰনিক এক্সচেঞ্জ অফ কাষ্টমছ ডেটা, অপশ্যন ডি মিউচুৱেল ইনভেষ্টমেণ্ট। চ' কিহৰ ওপৰত চুক্তি বা স্বাক্ষৰ হৈছে দুয়োখন দেশৰ পষ্টেল ছাৰ্ভিচেছৰ মাজত? অপশ্যন চি ইলেক্ট্ৰনিক এক্সচেঞ্জ অফ কাষ্টমছ ডেটা। ঠিক আছে। কুৱেশ্যন নম্বৰ 10 লৈ আগবাঢ়িছোঁ। ইণ্ডিয়াছ ফাৰ্ষ্ট চেণ্ডান পাৰ্ক উইল বি ছেট আপ ইন হুইচ ষ্টেট? চ' বন্ধু বান্ধৱীসকল ভাৰতৰ ভিতৰতে প্ৰথম চেণ্ডান পাৰ্ক ক'ত বনোৱা হ'ব? ঠিক আছে। অপশ্যন এ গোৱা, অপশ্যন বি অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি চেন্নাই, অপশ্যন ডি ৰাজস্থান। চ' ভাৰতৰ ভিতৰতে প্ৰথম চেণ্ডিয়ন পাৰ্ক ক'ত বনোৱা হ'ব? অপশ্যন এ গোৱা। ঠিক আছে। বন্ধু বান্ধৱীসকল চেণ্ডিয়ন পাৰ্ক আচলতে মানে বালিৰ আচলতে পাহাৰ সদৃশ মানে কিছুমান এনেকুৱা পাৰ্ক বনোৱা হয়। আচলতে সেই পাৰ্কবিলাক মানে সাগৰৰ পাৰত বনোৱা হয় এইকাৰণে যাতে সাগৰৰ কেতিয়াবা চাইক্লন আহিলে বা ডাঙৰ ঢৌ আহিলে সাগৰৰ ওচৰত থকা সাগৰৰ মানে পাৰত থকা ঘৰ বা মানুহ বা মানুহৰ সম্পত্তিবিলাক কিছু পৰিমাণে হ'লেও ৰক্ষা কৰিব পাৰি। ঠিক আছে। 11 লৈ আগবাঢ়িছোঁ। দ্য কোম্পানী হুইচ হেজ বিন চিলেক্টেড বাই নাছা টু বিল্ড দ্য ফাৰ্ষ্ট চেলুলাৰ নেটৱৰ্ক অন মুন ইজ। চ' বন্ধু বান্ধৱীসকল বহুত ডাঙৰ কুৱেশ্যন, বহুত ডাঙৰ ডিস্কভাৰী। দ্য কোম্পানী হুইচ হেজ বিন চিলেক্টেড বাই নাছা টু বিল্ড দ্য ফাৰ্ষ্ট চেলুলাৰ নেটৱৰ্ক অন মুন ইজ। চ' বন্ধু বান্ধৱীসকল চন্দ্ৰত আচলতে চেলুলাৰ নেটৱৰ্ক খুলিবলৈ আচলতে নাছাই কোনটো কোম্পানীক পাৰ্মিশ্যন দিছে বা চিলেক্ট কৰিছে? চ' অপশ্যনবোৰ দি আছে নকিয়া, চেমচাং, এপল, হুৱাৱে। চ' চন্দ্ৰত চেলুলাৰ নেটৱৰ্ক মানে খুলিবলৈ স্থাপন কৰিবলৈ নাছাই কোনটো কোম্পানীক চিলেক্ট কৰিছে বন্ধু বান্ধৱীসকল? অপশ্যন এ নকিয়া। ঠিক আছে। কুৱেশ্যন নম্বৰ 12 লৈ আগবাঢ়িছোঁ। দ্য ল' কষ্ট COVID-19 ডায়েগনষ্টিক মেচিন ডেভেলপড বাই IIT খড়গপুৰ এণ্ড চাৰ্টিফাইড বাই ICMR ইজ। চ' বন্ধু বান্ধৱীসকল IIT খড়গপুৰে আচলতে COVID-19 ডায়েগনছ কৰা এটা মেচিন ডেভেলপ কৰি উলিয়াইছে বহুত ল' কষ্টত, মাত্ৰ কিমান? 500 টকাত। ঠিক আছে। মাত্ৰ 500 টকাত এটা ল' কষ্ট COVID-19 ডায়েগনছ কৰা মেচিন ডেভেলপ কৰি উলিয়াইছে IIT খড়গপুৰে, আৰু যিটো ICMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে চাৰ্টিফাইড কৰিছে। ঠিক আছে। চ' সেইটো মেচিনৰ নাম কি? নাম কি দিয়া হৈছে? অপশ্যন এ কোভিৰেপ, অপশ্যন বি কোভিৰা, অপশ্যন চি কোভিৰা, অপশ্যন ডি নান অফ দি এবভ। চ' বন্ধু বান্ধৱীসকল সেই মেচিনটোৰ কি নাম দিয়া হৈছে? অপশ্যন এ কোভিৰেপ। ঠিক আছে। কুৱেশ্যন নম্বৰ 13। শোভা নাইডু ৱাজ এছ'চিয়েটেড উইথ হুইচ ডেন্স? চ' সুধিছে যে শোভা নাইডু আচলতে কি নৃত্যৰ লগত জড়িত? ঠিক আছে। অপশ্যন এ ভাৰত নাট্যম, অপশ্যন বি কথক, অপশ্যন চি কুচিপুড়ি, অপশ্যন ডি অডিচি। চ' শোভা নাইডু কি নৃত্যৰ লগত জড়িত বন্ধু বান্ধৱীসকল? অপশ্যন চি কুচিপুড়ি। ঠিক আছে। বন্ধু বান্ধৱীসকল শোভা নাইডু আচলতে কুচিপুড়ি নৃত্যৰ মানে এটা বিখ্যাত ফিগাৰ আছিলে। জাষ্ট যোৱা 14 অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু হ'লে, আৰু তেখেত কুচিপুড়ি ডেন্সৰ বাবে সাহিত্য একাডেমী বঁটা, তাৰপিছত পদ্মশ্ৰী নে কিবা এনেকুৱা বঁটা মুঠতে লাভ কৰিছিলে। বহুত পপুলাৰ মানে ডেন্সাৰ আছিলে কুচিপুড়ি ডেন্সৰ। ঠিক আছে।
14 একবাৰিছো which country recently test fired Chiron hypersonic missile having a speed of 8 Mach so সুধিছে যে কোনখন দেশে ৰিসেন্টলি জাস্ট কেইদিনমান আগতে Chiron hypersonic missile মানে টেষ্ট ফায়াৰ কৰিছে সাকসেসফুলি যিটোৰ স্পীড 8 Mach হয় ঠিক আছে বন্ধু-বান্ধৱীসকল সো 8 Mach আসলতে বন্ধু-বান্ধৱীসকল জানি লওক 8 Mach আসলতে কিমান স্পীড হয় শব্দৰ যেটো মানে গতিবেগ হয় তাতকে 8 গুণ বেছি ঠিক আছে শব্দৰ গতিবেগৰ 8 গুণ বেছি স্পীড সো হেই তেনেকুৱা স্পীডৰ এই হাইপাৰসনিক মিসাইলটো কোনখন দেশে টেষ্ট ফায়াৰ কৰিছে অপচন এ তুৰ্কী অপচন বি ৰাছিয়া অপচন সি ইণ্ডিয়া অপচন ডি চাইনা সো কোনে টেষ্ট ফায়াৰ কৰিছে ৰাছিয়া ঠিক আছে কোৱেশ্চন নম্বৰ 15 লৈ একবাৰিছো the indigenously developed air to surface missile successfully test fired of Orissa coast is so বন্ধু-বান্ধৱীসকল আমাৰ ভাৰতৰে ইন্ডিজিনাছলি ডেভেলপ কৰা এয়াৰ টু সাৰফেস মিসাইল টেষ্ট ফায়াৰ কৰা হৈছে জাস্ট কেইদিনমান আগতে ওড়িশা কোষ্টৰ পৰা সো সেইখনৰ নাম কি আসলতে সান বুলি কোৱা হয় ঠিক আছে SANT তাৰ ফুল ফৰ্ম হৈছে ষ্টেণ্ড অফ এন্টি ট্যাঙ্ক ঠিক আছে এইখন আসলতে এয়াৰ টু সাৰফেস মিসাইল হয় ঠিক আছে কোৱেশ্চন নম্বৰ 16 লৈ একবাৰিছো which conservation site in Uttarakhand has become the state's first Ramsar site so বন্ধু-বান্ধৱীসকল উত্তৰাখণ্ডৰ কোনখন আসলতে কনজাৰভেশ্যন সাইট সেই ৰাজ্যখনৰ প্ৰথম ৰামসাৰ সাইট হিচাপে মানে ঘোষণা কৰা হৈছে বা ডিক্লেয়াৰ কৰা হৈছে সো এনসাৰ হৈছে আসাম কনজাৰভেশ্যন ৰিজাৰ্ভ ঠিক আছে কোৱেশ্চন নম্বৰ 17 লৈ একবাৰিছো where is Bumla Pass situated where recently a war memorial was inaugurated so very important question বন্ধু-বান্ধৱীসকল বুমলা পাস আসলতে কোড অৱস্থিত যত জাস্ট কেইদিনমান আগতে war memorial এটা মানে এস্টাবলিশ কৰা হৈছে ইনগ্ৰেশন কৰা হৈছে ঠিক আছে সো বুমলা পাস আসলতে কোড অৱস্থিত বন্ধু-বান্ধৱীসকল it is a border pass which is situated between Tibet's Kona county ঠিক আছে তিব্বত আৰু টাৱাঙৰ মাজত ঠিক আছে তিব্বত আৰু টাৱাঙৰ মাজত অৱস্থিত একচুয়ালি এই বুমলা পাস আৰু তিব্বত আৰু টাৱাঙৰ মানে অৰুণাচলৰ বৰ্ডাৰত পৰে এই বুমলা পাস ঠিক আছে কোৱেশ্চন নম্বৰ 18 লৈ একবাৰিছো when was project snow leopard in launch in India launch spelling to ফুল হৈছে বন্ধু-বান্ধৱীসকল when was project snow leopard launch in India so ভাৰতত project snow leopard কেতিয়া লঞ্চ কৰা হৈছিল সো কারেক্ট আনসার কি হ'ব বন্ধু-বান্ধৱীসকল 2009 ঠিক আছে স্নো লিওপাৰ্ড মানে বন্ধু-বান্ধৱীসকল আমাৰ যিবিলাক পৰ্বতৰ যিবিলাক মানে বৰফত যিবিলাক নাহৰ ফুটুকি থাকে আছে সেইবিলাকৰ সংৰক্ষণৰ বাবে আসলে প্ৰজেক্ট স্নো লিওপাৰ্ড লঞ্চ কৰা হৈছিল 2009 চনত ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 18 লৈ একবাৰিছো ইম্পৰ্টেন্ট কোৱেশ্চন what is India's rank in global hunger index 2020 so global hunger index 2020 সমীক্ষা মতে ভাৰতৰ স্থান কিমান পৃথিৱীৰ ভিতৰত so correct answer 94 ঠিক আছে বন্ধু-বান্ধৱীসকল এটা আচৰিত কথা হল বন্ধু-বান্ধৱীসকল ভাৰততকে আফগানিস্তানৰ ৰেংক কিন্তু ভাল গ্লোবাল হাংগাৰ ইনডেক্স 2020 ঠিক আছে আফগানিস্তানৰ ৰেংক 99 হয় ঠিক আছে আৰু ইন্ডিয়াৰ 94 Question number 19 লৈ একবাৰিছো which village of Nagaland is considered as world's Amur Falcon capital so সুধিছে যে নাগালেণ্ডৰ কোনখন গাঁও আসলতে পৃথিৱীৰ আমুৰ ফেলকন প্ৰজাতিৰ চৰাইটোৰ আসলতে ৰাজধানী হিচাপে কনসিডাৰ কৰা হয় ঠিক আছে আমুৰ ফেলকন এবিধ সাইবেৰিয়ান মানে পক্ষী হয় বন্ধু-বান্ধৱীসকল যেটো একচুয়ালি নাগালেণ্ডত মাইগ্ৰেট কৰে যেতিয়া সময় আহে তেতিয়া নাগালেণ্ডৰ এটা লেক আছে সেই লেকটো আহে আৰু এই গাঁওখনত একচুয়ালি মানে বাস কৰে এই পক্ষীবিধ বহুত পৰিমাণত বাস কৰে সো সেই জায়গাটো একচুয়ালি সেই গাঁওখনক সেইভাবে মানে পৃথিৱীৰ ভিতৰতে আমুৰ ফেলকন পক্ষীবিধৰ মানে পক্ষীটোৰ ক্যাপিটেল বুলি কোৱা হয় সো সেই গাঁওখনৰ নাম কি পাংটি ভিলেজ ঠিক আছে নাগালেণ্ডৰ পাংটি ভিলেজ সো লাষ্ট কোৱেশ্চন টু লৈ একবাৰিছো বন্ধু-বান্ধৱীসকল INS Kavaratti which was recently commissioned in Indian Navy is what type of ship
চ' বন্ধু বান্ধৱীসকল কেইদিনমান আগতে INS কাভাৰতী আমাৰ ভাৰতীয় নৌসেনাত কমিশ্যন কৰা হৈছিলে। চ' সেইখন নাও আচলতে সেই INS কাভাৰতী নাওখন আচলতে কেনেকুৱা ধৰণৰ নাও? চ' এনচাৰটো কি হ'ব? এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্বিপ। ঠিক আছে, এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্বিপ। চ' বন্ধু বান্ধৱীসকল আজিৰ 20টা প্ৰশ্ন উত্তৰ ইমানেই আছিলে। আশা কৰিছোঁ প্ৰশ্ন উত্তৰকেইটা আপোনালোকৰ ভাল লাগিছে। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গলৈ। আৰু যদি কোনোবা নতুনকৈ আমাৰ এই চেনেললৈ আহিছে তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আমাৰ আগন্তুক ভিডিঅ'বোৰ পোনপটীয়াকৈ পাই থাকিবলৈ। চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই আছিলে। লক্ষ্মী পূজাৰ পুনৰ শুভেচ্ছাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় অসম।